LA পালোহি মানে মই যোৱাকালি LA পালোহি আৰু আজি আমাৰ ইয়াতে প্ৰথম দিন এতিয়া মই নিজৰ কাৰণে ব্ৰেড টোষ্ট কৰি আছোঁ টোষ্টাৰ আছে কিন্তু মোৰ মানে দেখিলে অলপ তলখিনি লেতেৰা লেতেৰা লাগি যে সেইটো কাৰণে মই নাই কৰা মানে সেইটো ইউজ যিয়ে নহওক এতিয়া ব্ৰেকফাষ্ট কৰিম ব্ৰেকফাষ্ট কৰি পেলাই আজি আমি যাম গ্ৰিফিথ অবজাৰভেটৰী আৰু আপোনালোকে ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিব চাই ভাল পাব বুলি আশা কৰিলোঁ বাৰু আপোনালোকক পিছত লগ পাম পিছতকৈ ঘৰটোও দেখুৱাম মানে আমি যোনটো Airbnb বুক কৰিছোঁ সেইটোও দেখুৱাম আপোনালোকক কিন্তু এতিয়া গা চা ধুব লাগিব ৰেডি হ'ব লাগিব চ' পিছতকৈ আপোনালোকক এগেইন আমি ৰেডি হৈ গ'লোঁ মই ভাবিছোঁ যে মই মানে সদায় আমি 5 দিন থাকিম ইয়াতে 5 দিনত প্ৰতিদিনে কি কি কৰিলোঁ কি কি চালোঁ সেইখিনি সৰু সৰুকৈ ছিৰিজ বনাই পেলাই 8-10 মিনিটৰ ভিডিঅ' বনাম আৰু এইটো আমাৰ মানে লিভিং ৰুমৰ এৰিয়াখিনি হয় আৰু অকণমান লেতেৰা হৈ আছে ইয়াতে আইৰণ চাইৰণ কৰা হৈছিলে কাপোৰ কিন্তু যিয়ে নহওক আমি আপোনালোকক লৈ গৈ আছোঁ ফাইনেলি আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যনটো পাই গ'লোহি আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যনটো হৈছে গ্ৰিফিথ অবজাৰভেটৰী আৰু ইয়াৰ পৰা গোটেই LA চহৰখন দেখা পোৱা যায় লছ এঞ্জেলিছ যোনখন চহৰ হয় সেইখন দেখা পোৱা যায় আৰু ইয়াৰ পৰা হলিউড চাইনটো দেখে যোনটো বহুত ফেমাছ আৰু যাৰ কাৰণে চবতছে বেছি এক্সাইটেড আছিলোঁ এইখন আমাৰ গাড়ী হয় আৰু তাতে আদিশ্বৰৰ ফ্ৰেণ্ড আছে আয়ুষ কিন্তু সি অকণমান এতিয়া যিহেতু ফাৰ্ষ্ট টাইম হয় তো সি এতিয়া অ'কে লাজ পোৱা নাইকিয়া সি হাই দি দিলে বাট দেন অথনি সি অলপমান লাজ পাই আছিলে চ' অলপমান পিছত আছিলে আৰু কেমেৰা বাট এনিৱে আমি এতিয়া যাম ইয়াৰ পৰা অলপমান হাইক কৰিব লাগিব 2 মাইলমান মানে প্ৰায় 3 কিলোমিটাৰমান আমি অলপমান হাইক কৰিব লাগিব চ' আমি এতিয়া এইফালেদি যাম আমি কি হ'ল আমাৰ চাগে অলপমান লাকটো ভাল আছিলে কি হ'ল আমি যোনটো ইয়াৰে পেইড পাৰ্কিং হয় তাতে আমি গাড়ীখন ৰাখিলোঁ কিন্তু এপাৰেণ্টলি মেচিনটো কাম কৰা নাই তো আমাৰ পইচা বাচি গ'ল মানে ইয়াতে এঘণ্টাত $10 হয় তো আমাৰ পইচা বাচি যাব আমি $30 মান চাগে বচাই ল'ম বাৰু এতিয়া আপোনালোকক লৈ গৈ আছোঁ এতিয়া খোজকাঢ়ি থাকোঁতে মই কৈও আছোঁ যে LAত বহুত মানে পাম গছৰ কাৰণে ফেমাছ পাম চাগে তাল হয় নেকি অসমীয়াত তাল গছৰ কাৰণে মানে কি আৰু বেছিভাগ ফটোত আপোনালোকে যদি LA চাৰ্চ কৰে তেতিয়াহ'লে বহুত পাম ট্ৰিজ দেখিব চ' গোটেই LA চহৰখন ইয়াৰ পৰা এনেকৈ দেখি আছে অলপ পিছতকৈ ৰ'দ ওলাব প্ৰায় 12টা মানত ইয়াৰ পৰা ৰ'দ ওলাব ইয়াতে ৰ'দ ওলাব আৰু ৰ'দ ওলালে ইয়াতে ভিউটো চাগে বেছি ভাল হৈ যাব আৰু আমি বহুত ফটো উঠিলোঁ মানে মই ভাবিছিলোঁ যে আয়ুষ আৰু অতিশয় ইমান নুঠিব কাৰণ কি ল'ৰা মানুহৰ সাধাৰণতে ইমান চখ নাথাকে কিন্তু সিহঁতেও বহুত উঠিলে আমি এতিয়া এইফালেদি যাই পেলাই মানে ষ্টেয়াৰ্ছ দি পেলাই ওপৰলৈ যাম আমাৰ ইয়াৰ পৰা মানে গোটেই LA চহৰখন দেখা পোৱা যায় লছ এঞ্জেলিছ চহৰখন ইয়াৰ পৰা হলিউড চাইনটোও দেখা পোৱা যায় মানে গোটেই ইয়াতে যিহেতু হলিউডখন হ'ল গোটেই ইংলিছ মানে কি আৰু মুভিজবিলাকৰ তাৰকাবিলাকৰ জেগা LAখন কেলিফৰ্ণিয়াখন তো সেইটো হলিউড চাইন এই চাইনটোৰ 101 বছৰ কমপ্লিট হ'ল অৰ্থাৎ এইটো 1923 চনত বনোৱা হৈছিল আৰু প্ৰথমতে ইয়াতে হলিউড লেণ্ড লিখা হৈছিল এইটো গ্ৰিফিথ পাৰ্কৰে মাউণ্ট লিৰ ওপৰত বনা আছে চ' আমি এতিয়া ফাইনেলি ওপৰলৈ যাই আছোঁ অথনি যাব নোৱাৰিলোঁ কাৰণ কি মানে বাচ্ছাবিলাকৰ মানে ষ্টুডেণ্টৰ এটা ট্ৰিপ আছিলে ওপৰত এডুকেশ্যনেল টুৰ কিবা এটা আছিলে চ' বন্ধ হৈ আছিলে কিন্তু এতিয়া খুলি গ'ল আৰু এতিয়া আমি যাই আছোঁ
চ' মই এই জেগাটোক 9 দিছোঁ 10ৰ ভিতৰত। কালিৰ কাৰণে বচাই ৰাখিছোঁ 10 হ'বলৈ কাৰণে, কিন্তু ইয়াৰ পৰা যোনটো ভিউ সেইটো মানে বহুত ধুনীয়া হয় ভিউটো। আৰু সেইখন আমাৰ LA চহৰখন লছ এঞ্জেলিছ। আৰু কোনটো কি হয় আমিতো ইয়াৰ পৰা নাজানো বাৰু, যেনেকৈ লণ্ডনত হয় আমি জানো যে সেইটো শ্বাৰ্ড হয় বা সেইখন টাৰ ব্ৰিজ হয়, ইয়াতে একো নাজানো, কিন্তু তথাপিও মানে যিয়ে হওক ভাল লাগিছে। আমাৰ ফাইনেলি গ্ৰিফিট ইয়াতে শেষ হ'ল আজি। মানে আমি গ্ৰিফিট ভালকৈ চালোঁ, বহুত ফটো উঠিলোঁ, বহুত ভিডিঅ'জ বনালোঁ। আৰু আমি এতিয়া ইয়াৰ পৰা যাম, ক'ত যাম ঠিক হোৱা নাইকিয়া এতিয়ালৈকে, কিন্তু য'তে যাম আপোনালোককো লৈ যাম। হেল্ল', আমি আহি আমাৰ ছেকেণ্ড ডেষ্টিনেশ্যন পালোহি। আমাৰ ছেকেণ্ড ডেষ্টিনেশ্যনটো হৈছে হলিউড ৱক অফ ফেম। তো হলিউড ৱক অফ ফেম কি হয়, তলত আপোনালোকে বহুতকেইটা এনেকৈ ষ্টাৰ দেখিছে ন, এনেকৈ ইয়াতে প্ৰায় 2700 মানে 2700মান এনেকৈ ষ্টাৰ্ছ আছে। আৰু এই ষ্টাৰ্ছবিলাকৰ মানে কি আৰু ছিগনিফিকেঞ্চটো বা মহত্বটো কি হয়, যে মানে যিমান ৱৰ্ল্ডত এতিয়ালৈকে মানে ডাঙৰ ডাঙৰ মিউজিক ডিৰেক্টৰ বনিছে, এক্টৰ হৈছে, ডিৰেক্টৰ হৈছে, প্ৰডিউচাৰ হৈছে, সকলোৰে নামৰ ইয়াতে মানে ষ্টাৰ বনোৱা হৈ পেলাই আছে। যেনেকৈ এইবিলাক জন হিউষ্টন, মই চিনি নাপাওঁ কিন্তু তথাপিও আৰু জন হিউষ্টন, চাক বেৰী, এইফালে চাক বেৰী আছে, ৰিচাৰ্ড হেইমেন, এনেকৈ গোটেই মানে বহুত এনেকৈ ষ্টাৰৰ ইয়াতে মানে কি বনোৱা হৈ আছে। আৰু এই জেগাটো চাবলৈও বহুত মানুহ আহে। আৰু পিছফালেও আছে, এইফালেও আছে, আমাৰ সন্মুখতো আছে, এইফালেও আছে, মানে সকলোতে খালি পূৰা ষ্টাৰ্জে বনোৱা হৈ আছে। তো আমি এতিয়া ডিচাইড কৰিছোঁ যে আমি এতিয়া এইফালে যাম আৰু চাগে লাঞ্চ কৰি ল'ম। চ' আমি আহি পেলাই পালোহি এতিয়া বেভাৰলি হিলছ। ইয়াতে মানে গোটেই হলিউড ষ্টাৰবিলাকৰ ঘৰ। আমি কোনটো কাৰ ঘৰ নাজানো, তথাপিও আমি যেনেকৈ ইয়াতে হলিউড টুৰ লয়, মানে বাছবিলাকত লয় আৰু মানুহে, যে মানে তেতিয়া চাগে গাইডবিলাকে দেখুৱায় এইটো আমুকৰ ঘৰ, এইটো আমুকৰ ঘৰ, কিন্তু আমি নাজানো, তথাপিও আমি এনেই খোজকাঢ়িছোঁ, এনেই ঘৰবোৰে চাই লওঁ। আৰু সেইটো এটা কাৰোবাৰ ঘৰ হ'ব। ইমান এনেকৈ গছ আছে, পাম গছবোৰ ধুনীয়া লাগিছে। চ' আমি আহি পেলাই মই কৈছিলোঁ বেভাৰলি হিলছত আছোঁ, আৰু ইয়াত এটা চাইন দেখিলোঁ, তাতে আমি ফটো উঠিম আৰু ভিডিঅ'জ ল'ম। আৰু অধীশ্বৰে মোক সুধি আছে তাৰ চশমাযোৰ ক'ত, সি চশমাযোৰ পিন্ধি আছে, ছানগ্লাছযোৰ, তথাপি মোক সুধি আছে ক'ত। যিয়ে নহওক আমি ইয়াতে ফটো উঠি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাম। আমাৰ পিছফালে যোনটো আছে সেইটো হ'ল এটা মিউজিয়াম, আৰ্ট মিউজিয়াম হয়, নামটো চাগে মিষ্টাৰ ব্ৰেইন ৱাছ আৰ্ট মিউজিয়াম। আৰু ইয়াতে গাড়ীবোৰ এনেকৈ উল্টাকৈ থৈ দিছে, আৰু আয়ুষৰ মানে কেনেকুৱা আৰু গাড়ীৰ প্ৰতি বহুত চখ, তো সি তাতে ফটো উঠি আছে। কাঁ গিয়া? অঁ, সেই তাতে ইয়াৰে মানে মানুহবিলাক মানে বেভাৰলি হিলছৰ স্পেচিফিকেলি মানুহবিলাক দেখিলেই বহুত পশ মানে ফিল এটা আহে, এনেকুৱা লাগে কি যে চবেই এক্টৰ এক্ট্ৰেছে হয় নেকি। আৰু তাকে আমি ডিছকাছো কৰি আছোঁ যে মানুহবিলাকে ইয়াতে বহুত দৌৰি আছে, জগ কৰি আছে, মানে জগিং কৰি আছে। তেতিয়াহ'লে মানে আমি মানে তাকে আলোচনা কৰিছোঁ যে চাগে এওঁলোকো মানে কোনোবা নহয় ষ্টাৰেই হয়, কিন্তু আমি চিনি নাপাওঁ। আৰু ইয়াত আমি এতিয়া আইচক্ৰীম খাবলৈ ৰখিছোঁ। ইয়াতে চাইনিজ আইচক্ৰীম বুলি বহুত ফেমাছ, আৰু ইয়াৰে চেইন হয়, তাতে ৰখিছোঁ। আৰু ইয়াতে মানে কি আৰু যেনেকৈ ইণ্ডিয়াটো নেচাৰেলছ লাগে কি হয় যে আপুনি টেষ্ট কৰি পেলাই চাব পাৰে, তো এনেকৈ টেষ্ট কৰিব দিলে যোন দুটা ফ্লেভাৰ ভাল লাগিলে সেই দুটা ল'লোঁ, কিন্তু অলৰেডি মই ফ্লেভাৰকেইটাৰ নাম পাহৰিলোঁ। যিয়ে নহওক বহুত টেষ্টি হয়, মানে বহুত বুলিও নহয় কিন্তু মানে কাফি টেষ্টি হয়, লাইক 8
টাইপছ আৰু আইচক্ৰীমৰ ভিতৰত আৰু ভাল লাগিছে টেষ্টিয়ে হয় আদিশ্বৰে মোক ইয়াতে কৈ আছে যে ভিডিঅ' বনাবৰ কাৰণে কাৰণ ইয়াতে ভাৰ্চেছৰো হেৰি আছে শ্ব'ৰুম আছে সেইফালে এলভিৰ আছে লুই ভিতৰত আৰু এনেকৈ মানে বহুত ফেমাছ ব্ৰেণ্ডৰ আছে কিন্তু আমাৰ যোৱাটোতো অখাত নাইকিয়া তাৰ পৰা কিবা কিনিবৰ কাৰণে তো আমি বাহিৰৰ পৰাই চাই আছোঁ আৰু ইয়াতে মই প্ৰথমবাৰৰ বাবে ছেল্ফ ড্ৰাইভিং কাৰো দেখিলোঁ মানে ড্ৰাইভাৰ নোহোৱাকৈ যে চলে গাড়ী তেনেকুৱা আমি এতিয়া পালোহি ইউনিভাৰ্চেল ৱক কি হয় প্ৰথমতে তাৰ আগতে পাৰ্কিংটোৰ নামটো চাওক জুৰাছিক পাৰ্কিং কাৰণ কি আমাৰ তাতে ইণ্ডিয়াত যেনেকৈ ৰামাজী ফিল্ম চিটি আছে তেনেকৈ ইয়াতেও মানে কি হয় মুভিজবিলাকৰ ষ্টুডিঅ' টাইপৰ হয় আৰু ইয়াতে বহুত মুভিজৰ শ্বুটিং কৰা হৈছিলে যেনেকৈ ইয়াৰ ভিতৰত মানে বহুত ডাঙৰ ডাঙৰ ছেটআপ আছে আৰু ইয়াৰ ভিতৰতো টুৰ ল'ব পাৰে আমি নাই লোৱা আমি ইয়াতে এতিয়া ৱকটো কৰিম আৰু পিছতকৈ চাওঁ আৰু কালি পৰহি মানে যদি ল'ব হয় কিন্তু বেচিকেলি সেইটো হয় এইবিলাক ইয়াতে ফাউণ্টেইন টাইপৰ ওলাই আছে ইয়াতে বাচ্চাবিলাকে খেলি আছে মোৰো এনেকৈ খেলিব মন যায় দেখিলে কিন্তু তেওঁ যাব নোৱাৰিম যাওঁ বেবি যে না নাই খেলা মুজে এইফালে যাম নে সেইফালে যাম কনফিউজ তথাপি আপোনালোকে দুইটাই চাই লওক এই ইউনিভাৰ্চেল ৱকটো 1993 চনত বনোৱা হৈছিল আৰু এই ৱকটো কমপ্লিটলি ফ্ৰী যদিহে থিম পাৰ্কৰ ভিতৰত নাযাওঁ এই ইউনিভাৰ্চেল হলিউডত প্ৰতিদিনে প্ৰায় 40,000 টুৰিষ্ট আহে আৰু হলিডে বা উইকেণ্ড থাকিলে আৰু বেছি আহে আমি এতিয়া সেইফালে গৈ আছোঁ সেইটো সেইফালে ইয়াতে হিন্দী গানো বজি আছে আগত সেইটো ইউনিভাৰ্চেল ষ্টুডিঅ' ডাঙৰকৈ লগোটো আৰু ছানছেটো হৈ আছে অলপ চলপকৈ তো কাফি ধুনীয়া লাগিছে মানে বহুত ধুনীয়া লাগিছে আৰু তাতে এনেকৈ ইফেক্ট দিছে এনেকৈ ধোঁৱা চোৱাৰ একদম পানী ধোঁৱা চব লগত ভাল লাগিছে চ' আভিয়ানকতো আপোনালোকে চবেই চিনি পায়ে আভিয়ানৰ কাৰণে মই এইকেইটা লৈ ল'লোঁ ইমান কিউট আছিলে ৰেজিষ্টাৰ কৰিব নোৱাৰিলোঁ চ' মই আভিয়ানৰ কাৰণে এইটো ল'লোঁ ভাল আছিলে 5 আছে ইয়াৰ ভিতৰত আমাৰ সন্মুখত এইটো বাবাগাম শ্ৰিম্প যোনটো মানে ফৰেষ্ট গাম মুভিখন মানে হিন্দী এখন বনিছিলে ন লাল সিং চড্ডা যোনখন মুভি বনিছিলে তাৰ মানে ইংলিছ যোনখন মুভি হয় ফৰেষ্ট গাম তাতে যেনেকৈ লাল সিং চড্ডা ৰূপা বানিয়ানজৰ মানে বিজনেছ কৰে ফ্ৰেণ্ডৰ লগত ফৰেষ্ট গাম্পে বাবা গাম্পৰ লগত হেৰি কৰিছিলে বিজনেছ কৰিছিলে চ' তাতে আমি মানে সেইটো দেখিলোঁ আৰু দুইটা বহুত এক্সাইটেড মই মানে কথাই ক'ব পৰা নাই আৰু আমি ইয়াতে ফটো লওঁ এইকেইটা মানে ঈদ মুভিখনৰ হেৰি মানে কি আৰু ভূতটো থাকে জ'কাৰটো হয় আৰু মোৰ এইটোলৈ মানে বহুত ভয় লাগে মোৰ এনেও জ'কাৰ মানে যোনবিলাক ভূতবিলাক থাকে সেইবিলাকলৈ বহুত ভয় লাগে আৰু এইটো তেনেকুৱাই
আমি ইয়াতে আৰু এটা কুল বস্তু দেখি গ'লোঁ। কুল বস্তুটো হৈছে এইটো, ইয়াৰ ভিতৰত মানে কি মানুহ উৰিব পাৰে, যেনেকৈ স্কাই ডাইভিং কৰে আৰু বা মানে ফ্লাইটত গ'লেও ইভেন ইয়াতে মানে প্ৰথমতে ট্ৰাই কৰিলোঁ। ইয়াৰ ভিতৰত 0 গ্ৰেভিটি হয় আৰু এতিয়া কাউণ্টাৰত কোনো মানুহ নাই, চ' আমি কৰিব নোৱাৰিম, কিন্তু মানে এইটো বহুত হেপেনিং মানে টাইপৰ বস্তু হ'ব আৰু মানে। চ' ইয়াতে চেলিব্ৰিটিবিলাকৰ মানে কি আৰু অট'গ্ৰাফ কৰা, চাইন কৰা মানে কিবা কিবি বস্তু আছে, কালেকশ্যন আছে, সেইটোৱে আমি চাবৰ কাৰণে গৈ আছোঁ। स्पाइडरमैन है, मिसेस मार्वल है, मिसेस मार्वल है हल्क है। जाना है इसमें आयरन मैन है, जाना इसमें। टॉयज कलेक्शंस। वहाँ पे भी बहुत कुछ कूल टाइप का दिख रहा है सब, मतलब आयुष कहाँ गया? आयुष हेराई थे क्या मजे मजे। ये सुशी टेम्पुरा है, वसाबी। इतना कूल है ये, इतना कूल है ये। सो আমি আয়ুষক বিচাৰি পালোঁ। এতিয়া আমি এইখিনি জেগাত অলপ ৰখি পেলাই ফটো উঠি ল'ম দুখনমান। মই চবতে এনেকেই কৈ আছোঁ, ফটো উঠিম ভিডিঅ' কৰিম। চ' আমাৰ আজি মানে মোৰ ফোনটো আৰু মোৰ দুইটাৰে এনাৰ্জি শেষ, বেটাৰী ডাউন। চ' আমি এতিয়া ইয়াৰ পৰা যাম আৰু সেইটো কাৰণে মই ইয়াতে এণ্ডিং শ্বটটো লৈ লৈছোঁ। আশা কৰোঁ আপোনালোকৰ আজি ভিডিঅ'টো চাই ভাল লাগিলে। কালিৰ পৰা কি কৰিম মানে, আৰু ইয়াতে আমি 4 দিন আছোঁ, কালিৰ পৰা আৰু কি কৰিম সেইবিলাকো আপোনালোকক দেখুৱাম। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।